Hi guys, welcome to Rima's Garden. এইবোৰ চাওক মোৰ মানি প্লান্ট মই আজি বহুত একেবাৰে কিচেন গাৰ্ডেনিঙৰো বহুত একো নাই মোৰ তথাপিও কিবা অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিব মন গ'ল মানে এইজোপা মোৰ জলকীয়া নিজে নিজে হৈছিল তাৰোপৰি এইজোপা চাওক এইজোপা কিবা পনিয়ল টেঙা নে কিবা তেনেকৈ কয় কিন্তু এইজোপাৰ এটা বিশেষত্ব হ'ল কি মানে আমাৰ যে আই ওলাই বসন্ত ওলোৱাৰ পিছত এইজোপাৰ গছজোপাৰ ডালটো খাব লাগে বোলে তেতিয়া মানে গাটো ঠাণ্ডা পৰে বুলি কয় সেনেকৈ মই লগাইছিলোঁ আৰু এয়া চাওক জলকীয়া আৰু এয়া ৱালতে পাণ বগাই গৈছে য'ত হ'ব লাগে ত'ত নহয় মানে গছত লগালেও নহয় কিন্তু ৱালত হৈছে আৰু এয়া মই জলকীয়া ছিঙিছোঁ এই জলকীয়াটো মোক খুব ভাল লাগে এইটো যদি পটতো লগাওঁ তেতিয়াও এটা ধুনীয়া লাগিব মই প্ৰত্যেকবাৰে ভাবোঁ কিন্তু লগোৱা নহয় এনেকৈ জলকীয়া পকি আছিল বহুতখিনি সেইটো কাৰণে মই ভিডিঅ'টো ভাবিলোঁ ভিডিঅ' কৰি আপোনালোকক দেখুৱাওঁ আৰু বেলেগ একো নাই এইটোৱে ফূৰ্তি আৰু নিজৰ ঘৰৰ কিবা এটা ছিঙিছোঁ ভাল লাগে তাৰপিছত এই জলকীয়া জাতটো মানে সঁচাকৈ খুব মৰম লাগে এয়া এইখিনি পালোঁ আৰু এতিয়া মই বহুত মানে মোৰ ডাঙৰ খেতি আপোনালোকক দেখুৱাই আছোঁ আপোনালোকৰ হাঁহি উঠিব মোৰ নিজৰো হাঁহি উঠে কেতিয়াবা মানে কি হয় ইমান বেছি মুৰ্গী আহে ওচৰ চুবুৰীয়াৰ মুৰ্গীবোৰৰ কাৰণে মই একো লগাব নোৱাৰোঁ এয়া জলকীয়া পুলি লগাইছোঁ শাক বা আগতে কবি চবি চব লগাইছিলোঁ এইজোপা চাওক এইজোপা ডাঙৰ ডাঙৰ পাতৰ লাই আৰু এই লাইজোপা আমাৰ তিনিটাৰ কাৰণে হৈ যাব সেইকাৰণে পাতকেইটা ছিঙিব আহিলোঁ মুৰ্গীবোৰৰ কাৰণে একো খেতিয়ে আমি এতিয়া কৰিব নোৱাৰোঁ আনকি ফুলৰ গছ লগাই থ'লেও খুচৰি কেতিয়াবা উলিয়াই দিয়ে ওচৰৰ মুৰ্গীবোৰ অহাৰ কাৰণে মানে একো উপায় নোহোৱা হৈছে সেইটো কাৰণে একোৱে কৰিব নোৱাৰোঁ এইজোপা শাক নিজে নিজে হৈছিলে যোৱা বছৰৰে মানে আছিলে যোৱা বছৰত তাৰ পৰা গুটি পৰি হৈছে এয়া বেঙেনা লগাইছোঁ আৰু এয়া চাওক চাৰিওফালে আঁঠুৱা টানি দি পেলাই লাই শাক ছটিয়াইছিলোঁ কিবাকৈ গজিছে আৰু এই লাই পাতখিনি আনিলোঁ আৰু এই জলকীয়াকেইটা আনিলোঁ আপোনালোকৰ লগত সৰু ভিডিঅ' এটা শ্বেয়াৰ কৰিলোঁ কেনেকুৱা লাগিল জনাব আজিলৈ ইমানতে বাই বাই